তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে ভিডিঅ'বিলাক দিব পৰা নাই কাৰণ ৰেগুলাৰ ভিডিঅ' আপলোড কৰিবৰ কাৰণে বাহিৰত যাবলগীয়া হয়। কাৰণ ব্লগ বনাবলৈতো জানে আৰু বাহিৰত যাব লাগিব। চ' বাহিৰততো একদিন যাব নোৱাৰি কাৰণ কৰোণা মহামাৰী কেনেকুৱাকৈ আহিছেতো আপোনালোকে জানে, আৰু বাহিৰত ওলালে কি হ'ব সেইটোতো আপোনালোকে বুজি পাইছে। চ' ঘৰতে আছোঁ আৰু এইকেইদিন। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লওঁ যে নতুন চৰকাৰ গঠন হৈ গ'ল। মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ মুখ্যমন্ত্ৰী হৈ গ'ল। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰক মই এটা কথাই ক'ব বিচাৰিম যে নতুন চৰকাৰখন গঠন হ'ল, আমাৰ ভাল লাগিল। আপুনি মুখ্যমন্ত্ৰী হ'ল, আমাৰ ভাল লাগিল। কিন্তু ছোৱালীবিলাকক স্কুটি দিয়াতকৈ ছোৱালীবিলাকক সুৰক্ষা দিয়ক, লগতে ধৰ্ষণকাৰীক ফাঁচি দিয়ক। তো আমাৰ দাবী এইটো যে ছোৱালীবিলাকক সুৰক্ষা দিয়ক, ছোৱালীবিলাকক স্কুটি বাদ দিয়ক দিবলৈ, আৰু ধৰ্ষণকাৰীক ফাঁচি দিয়ক অতি শীঘ্ৰেই। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ঘৰত থাকি থাকি ব'ৰ লাগিছে, আৰু ব'ৰ হোৱা কাৰণে অকণমান আজি মানে এনেই ফুৰিব আহিছোঁ। চ' আৰু মই ভাবিলোঁ যে কাৰণ মইতো এনেই ফুৰিব আহিছোঁ আৰু এই ভিডিঅ'টোতো বনাইছোঁৱেই যিহেতু, তো মোৰ বাইকখনৰ বিষয়ে অলপ কৈ দিওঁ। মানে এখন মোৰ প্লেটিনাৰ এইচ গিয়াৰ বাইকখন প্ৰায় 5-6 মাহমান হৈ গৈছে, আৰু বাইকখন লোৱা 5-6 মাহৰ পিছত মই কিমান লং জাৰ্ণিং কৰিছোঁ, মাইলেজ কিমান, আৰু গোটেই অগাৰে বাগাৰে আৰু গোটেইখিনি মই ভিডিঅ'টো আপোনালোকক জনাই দিম। আৰু আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি আপুনি এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে, মানে প্ৰথমবাৰ এই চেনেলটোত ভিজিট হৈছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰি দিয়ক। তো ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰম্ভ মানে এইখন দেখিছে না, এইখনে বাইকখন মোৰ। আৰু এইখন বাইকখনৰ আগফালে ডিছ আছে হা, আগফালে ডিছ আছে কিন্তু ABS নাই দিয়কচোন, কাৰণ প্লেটিনাৰ এইচ গিয়াৰ হয় 100cc, আৰু এখন BS6 মডেল হয়। আৰু এইখন লোৱা মোৰ আজি 5 মাহমান হৈ গৈছে। এইখন এইচ গিয়াৰ মানে 5টা গিয়াৰ আছে, 110cc, আৰু মানে আৰু বাইকখন চলিছে তোমাৰ কাৰণ এখন লাইফত মই ফাৰ্ষ্ট টাইম এখন বাইক লৈছোঁ, আৰু একদম সম্পূৰ্ণ নিজা পইচাই লৈছোঁ, কাৰোৰ পৰা 1 টকাও খোজা নাই। কিন্তু এখন বাইকখন লওঁতে 5 মাহত কিমান চলিছে মই দেখাই আছোঁ। 5047 কিলোমিটাৰ চলিছে, মানে 5047 কিলোমিটাৰ চলিছে। আৰু টাইমটো ছেট কৰা নাই, 6:04 হৈ আছে, কাৰণ এতিয়া বাজিছে 3টা, কিন্তু 6:04 হৈ আছে। আৰু মেইন কথাটো হ'ল ইয়াৰ মাইলেজ কিমান দিয়ে, ঠিক আছে। ইয়াৰ মাইলেজটো শুনিলে আপুনি আচৰিত হৈ যাব, কাৰণ এইখন লৈ কিনে মই আপোনাৰ একেৰাহে 500 কিলোমিটাৰ চলাইছোঁ। হয়তো আপুনি বিশ্বাস নকৰিব পাৰে, মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰে। কাৰণ এইখন চলাই কিনে মই 500 কিলোমিটাৰ চলাইছোঁ, আৰু 500 কিলোমিটাৰ আকৌ ঘূৰিও আহিছোঁ। মানে একেদিনাই ঘূৰি অহা নাই, একেদিনাই 1000 কিলোমিটাৰ চলোৱা নাই দেখিছোন, কিন্তু 500 কিলোমিটাৰ মই চলাইছোঁ, আৰু 500 কিলোমিটাৰ আকৌ ঘূৰি আহিছোঁ। মানে টোটেল 1000 কিলোমিটাৰ চলাইছোঁ, মানে আপ ডাউন কৰিছোঁ। লং জাৰ্ণিঙৰ কথা কৈছোঁ হা, মই বেলেগ কথা কোৱা নাই, লং জাৰ্ণিঙৰ কথা কৈছোঁ। আৰু ইমান চলোৱাৰ পিছতো কিন্তু মই এতিয়ালৈকে বৰ্তমানলৈকে একো প্ৰব্লেমেই পোৱা নাই বাইকখন, একো প্ৰব্লেমেই পোৱা নাই। মই 2টা ছাৰ্ভিচিং কৰিছোঁ, এটা ডিলাৰত কৰিছোঁ আৰু এটা আউটত কৰিছোঁ। মানে কাৰণ ডিলাৰত সময় নাই বুলি কৈছিলোঁ, মই আউটত কৰিলোঁ, তথাপিও টিপটপ চলি আছে, একো প্ৰব্লেম পোৱা নাই এতিয়ালৈকে। কিন্তু মই মাইলেজ টেষ্ট কৰা নাই, কিন্তু মই এটা অনুমানিক আপোনাক ক'ব পাৰিম যে যদি আপুনি হাইৱেত লৈ যায়, তেনেহ'লে আপুনি 65 to 70, মানে 70+ পাব যদি হাইৱেত যায়। কাৰণ মই যেতিয়া লং জাৰ্ণিং গৈছিলোঁ, তেতিয়া মানে যেতিয়া 500 কিলোমিটাৰ একেৰাহে গৈছিলোঁ, লং জাৰ্ণিং গৈছিলোঁ, তেতিয়া 70+ পাইছোঁ। আৰু এনেই যেতিয়া আপুনি চিটিত চলাব, তেতিয়াও আপুনি 55 to 60, মানে 55ৰ তলত নাহিব, 55+ই পাব, কাৰণ মাইলেজটো একদম টিপটপ মাইলেজ। কাৰণ আৰু ইয়াৰ ছাছপেনশ্যনটো মানে একদম বহুত ভাল, আৰু চিটখনো বহুত কোমল। তো মানে আপুনি যদি ফেমিলিৰ কাৰণে ল'ম বুলি ভাবিছে, মানে আপোনাৰ সৰু ল'ৰা যদি কেনেবাকৈ স্কুল নিবলগীয়া আছে, বা সৰু ল'ৰাক বেছি উঠাই পিনি ঘূৰাব আছে, ফুৰাব আছে, তো এখন বাইক আপোনাৰ কাৰণে বহুত বেষ্ট। আৰু মাইলেজো ভাল, আৰু ছাছপেনশ্যনো ভাল, আৰু মানে এখন বাইকত একো কামিয়ে নাই। মানে আপোনাৰ কাৰণে একদম বেষ্ট বাইক বুলি ক'লোঁ নহয়, কাৰণ আপুনি ইমান লং জাৰ্ণি নকৰে না, আপোনাৰ ডেইলি 200 কিলোমিটাৰ 300 কিলোমিটাৰটো ৰাইড নকৰে। এনেই আপুনি খুব বেছি ডেইলি কৰিলে যদি 50 কিলোমিটাৰ ইফাল কৰিলে, বা মাহেকৰ মূৰত কেতিয়াবা আপুনি 100 কিলোমিটাৰ ক'ৰবাত উলিয়াই লৈ গ'ল, কাৰণ সেইটো কাৰণে এখন বাইক একদম বেষ্ট। মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যিখিনি জানো গোটেইখিনি আপোনালোকক জনাই দিলোঁ। আপুনি যদি ল'ব পাৰে, 20,000 ডাউন পে'মেণ্ট দিলে আপোনাক দি দিব গাড়ীখন। আৰু এনেই কেছ পে'মেণ্ট আপোনাৰ অন ৰোড প্ৰাইচ, তেতিয়াহ'লে আপোনাৰ অন ৰোড প্ৰাইচ বাজাজ প্লেটিনাখনৰ 80 মান হ'ব, মানে 79, 80 তেনেকুৱাই হ'ব। আৰু ডিছকাউণ্ট যদি চলি আছে, তেতিয়াহ'লে পাই যাব। আৰু এতিয়া মই ক'ত আছোঁ আপোনালোকে চাওক, মানে এইটো হ'ল ভূত বাংলা, একদম ভূত বাংলা দেখিছে এইটো। নহয় দিয়ক, ভূত বাংলা কিবা এটা বনাইছিল, কিন্তু বনোৱাটো সম্পূৰ্ণ কমপ্লিট নহ'ল কাৰণে এনেকৈ আছে। বহুত দিনৰ পৰা আছে, এতিয়াৰ পৰা নহয়, আজি 5-6 বছৰৰ পৰা মই এনেকুৱাই দেখি আছোঁ। এইটো ঘৰটো বহুত ডাঙৰকৈ বনাইছে, কিন্তু যেনেকৈ আছে তেনেকৈ আছে। যদি আপুনি এই ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিয়ক, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে, যাতে যিসকলে মানে বাইক ল'ম বুলি ভাবিছে তো চাই কিনে ল'ব পাৰিব। আৰু যদি আপুনি এই চেনেলটোলৈ নতুনকৈ আহিছিল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে মই যেতিয়াই ব্লগবিলাক আপলোড কৰিম, তেতিয়া আপুনি পোনপ্ৰথমে ন'টিফিকেশ্যনবিলাক পাই থাকিলে। তো ব'লক আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ। তো গাইছ আজি ঘৰলৈ যাওঁ, আৰু ঘৰলৈ যাওঁ নেকি, এতিয়া বৰষুণ দিওঁ কৰিছে। মানে ৰেগুলাৰ ভিডিঅ' বনাব মন যায় হা, ৰেগুলাৰ ভিডিঅ' বনাবলৈ অলপ অসুবিধা হয়, কাৰণ কৰোণাৰ কাৰণে ক'তো ওলাই যাব নোৱাৰি না।
কাৰণ 2টা বজাৰ পিছত দোকান পোহাৰ বন্ধ হৈ যায় আৰু 6টা বজাততো কাৰফিউ হৈ যায়। যদি ক'ৰবাত যাওঁ আহোঁতে যদি দেৰি হৈ যায় অলপ দিগদাৰ হয়। তো সেইকাৰণে ক'তো যাব নোৱাৰি মানে একবেলাতেতো ইমান কভাৰ কৰিব নোৱাৰি না। তো ঘৰতে আছোঁ আৰু তো কেতিয়া লকডাউন এদায় হয় কেতিয়া কি হয়। যদি লকডাউন এদায় হৈ যায় মানে তেতিয়া ৰেগুলাৰ ভিডিঅ' দিম বুলি ভাবিছোঁ এই চেনেলটোত। আৰু যদি আপুনি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে মই যেতিয়া ভিডিঅ'বিলাক আপলোড কৰোঁ তো আপোনালোকে ন'টিফিকেশ্যনবিলাক পাই থাকিব। তো আজিলৈ বাই বাই।